আজি মই আপোনালোকলৈ লৈ আনিছোঁ বতৰৰ এটি ৰেচিপি কঁঠালৰ ভাজি। একেবাৰে মাংসৰ দৰে সোৱাদটো হ'ব আৰু মই একেটা পটতে বনাম। তাৰ কাৰণে মই লৈছোঁ কঁঠাল। এনেকৈ কঁঠাল এটা জোখত মই ধুনীয়াকৈ বাকলিটো গুচাই কাটি লৈছোঁ। আলু লৈছোঁ 3টা, সৰু সৰু 3টা আলু এনেকৈ 4ফাল কৰি লৈছোঁ। পিঁয়াজ 2টা স্লিট কৰি লৈছোঁ আৰু আদা নহৰু থেতেলি লৈছোঁ। মই মিক্সিত মৰা নাই, থেতালিহে লৈছোঁ। আৰু জালুকৰ গুড়ি লৈছোঁ আধা চাহ চামুচ, মেগী মছলা 2 পেকেট। আপোনালোকে মেগী মছলা ঠাইত চিকেন মছলা বা অন্য যি মছলা গুড়ি ভাল পাই দিব পাৰিব। কাবেলি বুট এমুঠি লৈছোঁ আৰু চয়াবিন 2 মুঠি লৈছোঁ। চয়াবিন কাবেলি বুট একেবাৰে স্কিপ কৰিব পাৰে, প্ৰয়োজনীয় নহয়, কিন্তু মই দিলে খাই ভাল পাওঁ কাৰণে দিছোঁ। আৰু কেইটামান গোটা জিৰা লাষ্টত দিবলৈ লৈছোঁ। এয়া কুটি লোৱা মান ধনিয়া, নিমখ হালধি আৰু মিঠাতেল মই যিমানখিনি পৰিমাণৰ লৈছিলোঁ ভাজি, তাৰ কাৰণে মই প্ৰায় চাহ কাপেৰে 1 কাপমান জোখৰ মিঠাতেল লৈছোঁ। মিঠাতেলখিনি ভালকৈ পকিবলৈ দিব। মছলা ঠাইত আপোনালোকে যি মছলা ভাল পায়, ধনিয়াৰ গুড়ি হওক বা চিকেন মিট মছলা এইখিনি দি দিব পাৰে। মই এতিয়া গোটা জিৰা দি ভাজি ল'ম। আপোনালোকে ভিডিঅ'টোত মন কৰিব যে মই প্ৰথমতে পিঁয়াজ আদা নহৰু দি নলওঁ। প্ৰথমতে কি কৰিম, কেইটামান গোটা জিৰা তাত ফুটাই লৈ পেলাই কঁঠালৰ পিচকেইটা আৰু আলুৰ পিচকেইটা সৈতে চয়াবিন আৰু বুটকেইটা দি ধুনীয়াকৈ মই তেলত ফ্ৰাই হোৱাৰ দৰে ভাজি ল'ম। তেতিয়া কি হয়, তৰকাৰীখন খাবলৈ বেছি ভাল হয়। প্ৰথমে যদি আদা নহৰু বা পিঁয়াজ দি দিয়া হয়, শেষৰ ফাললৈ আদা নহৰু পিঁয়াজৰ গোন্ধৰ যিটো ধুনীয়া গোন্ধ আহে, ফ্ৰেছ ফ্লেভাৰটো একেবাৰে নোহোৱা হৈ যায়। প্ৰথমতে মই এনেকৈ চয়াবিন 2 মুঠি আৰু বুট এমুঠি, কাবেলি বুট আপোনালোকে ইয়াত নৰ্মেল বুট দিব পাৰে বা চয়াবিন আৰু বুট নহ'লেও হৈ যাব। ধুনীয়াকৈ আলু আৰু কঁঠাল দিয়ে বনাব পাৰিব। এতিয়া মই দিছোঁ সোৱাদ অনুযায়ী নিমখ। প্ৰায় মই 3 চাহ চামুচ নিমখ দিছোঁ, যিহেতু মোৰ চব্জিকণ বহুত বেছি সৰহ, পৰিমাণটো বহুত বেছি। আৰু দিছোঁ মই হালধি আপোনালোকে আন্দাজমতে দিব। মই 2 চাহ চামুচ হালধি দিলোঁ আৰু 1 টেবুল স্পুন মই কাশ্মীৰী লাল মিৰ্চ দিছোঁ। কাশ্মীৰী লাল মিৰ্চো নিদিলে হৈ যায়, কালাৰটো তেনেকৈয়ে বেছি ধুনীয়া হয়, কিন্তু সকলোৱে হালধিৰে ভাজি কালাৰ উলিয়াব নোৱাৰে কাৰণে মই আজি লাল মিৰ্চটো, কাশ্মীৰী যিটো জলকীয়াৰ গুড়ি থাকে, জ্বলাটো কম হয় কিন্তু কালাৰটো আহে কাৰণে মই দিছোঁ। আৰু ধুনীয়াকৈ সকলোখিনি মিহলাই কেৱল তেলত, দেখিছেনে, আদা নহৰু মই এতিয়া দি দিয়া নাই, অকল তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। ভিডিঅ'টো ৰেকৰ্ডিং কৰোঁতে প্ৰথম লাইটটো দিবলৈ পাহৰিলোঁ, এতিয়া লাইটটো দি দেখুৱাইছোঁ। আপোনালোকে দেখিছে, সকলোখিনি মিহলি কৰি লৈ ধুনীয়াকৈ ভাজি ল'ব। আপোনালোকে পৰাপক্ষত মাংস বনালেও বা যি বনালেও আদা নহৰুটো অকণমান প্ৰথমে বস্তুখিনি ভাজি ল'ব, তাৰপিছতে আদা নহৰু দিব, তেতিয়া গোন্ধটো বেছি ধুনীয়া লাগে। এয়া মই এইখিনি প্ৰায় 5 মিনিটমান সময় ভাজিলোঁ। এয়া দেখিছে লাহে লাহে কালাৰ চেঞ্জ হৈছে, তেলত বস্তুখিনি ভাজ খাইছে। এইটো ৰেচিপিত আপোনালোকে কঁঠালখিনি বেলেগকৈ বইল কৰি ল'ব নালাগে। একেটা প্ৰেছাৰ কুকাৰতে আপোনালোকৰ ধুনীয়াকৈ চব্জিটো ৰেডি হৈ যাব। মই আদা নহৰু থেতালি লোৱাখিনি দিলোঁ। এতিয়া মই দি দিছোঁ পিঁয়াজখিনি আৰু আকৌ এইখিনি মই প্ৰায় 5 মিনিটমান সময় ধুনীয়াকৈ তেলত ভাজি ল'ম। কি হ'ব, মই যেতিয়া তেলত ভাজি থাকিম তেতিয়া হালধিৰ ৰংটো সলনি হ'ব বা কাশ্মীৰী লাল মিৰ্চৰ ৰংটো সলনি হৈ পেলাই কমপ্লিটলি চব্জিখিনি ভাজ খাই ৰঙচুৱা হৈ যাব। মই তেতিয়ালৈকে এইখিনি ধুনীয়াকৈ ভাজি থাকিম। এয়া দেখিছে, মই প্ৰায় এতিয়া ধুনীয়াকৈ 5 মিনিট সময় তেলত সিজিব দিম। এয়া চব প্ৰায় 5-6 মিনিট সময় তেলত পূৰা সিজাৰ পিছত এইখিনি ধুনীয়াকৈ ৰং চেঞ্জ কৰিছে, পূৰা ৰঙচুৱা ৰঙৰ এটা কালাৰ আহিছে, গোন্ধটো বহুত ধুনীয়া আহিছে। এতিয়া মই কেঁচা জলকীয়াটো আপোনালোকক ভিডিঅ'টো প্ৰথমতে দেখাব পাহৰি গ'লোঁ। কেঁচা জলকীয়া 6-7টামান মই এনেকৈ স্লিট কৰি দিছোঁ। এইবিলাক জলকীয়াৰ জ্বলাটো কম, সেইটো কাৰণে সৰহকৈ দিছোঁ, আপোনালোকে বেলেগ জ্বলা দিলে কমাই দিব। আৰু মেগী মছলা 2 পেকেট দিছোঁ। চিকেন মছলা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, য'ত মেগী মছলা আপোনালোকে যদি নিদিয়ে, কিন্তু মই মেগী মছলাৰ গোন্ধটো বিৰাট ভাল পাওঁ, সেইটো কাৰণে দিছোঁ। আকৌ কৈছোঁ, আপোনালোকে অন্য চিকেন মছলা বা মিট মছলা ইয়াত আপোনালোকে দিব। এতিয়া মই ইয়াত পানী দিম 1.5 কাপ পৰিমাণৰ। এটা বস্তু মন কৰিব যে একেবাৰে উপঙি যোৱাকৈ পানী ডুব খাই যোৱাকৈ চব্জিটোত পানী নালাগে, মাত্ৰ যাতে বস্তুখিনি ধুনীয়াকৈ সিজে, এটা ধুনীয়া গ্ৰেভি হয়। এয়া দেখিছে, প্ৰথমতে 1 কাপ দিলোঁ ডাঙৰ চাহ কাপেৰে, তাৰপিছত মই আধা কাপ পানী দিলোঁ। এয়া দেখিছে, মাত্ৰ মই গোটেই বস্তুখিনিত পানীখিনি মিহলি হোৱালৈকেহে পানীকণ দিছোঁ। সৰহকৈ পানী দিলে কি হ'ব, পিছত জোলকণ বেছি পনীয়া হৈ যাব। এতিয়া মই ইয়াত আপোনাৰ চিটি মাৰিম 3টা। আপোনালোকে 3টা বা 4টা চিটি মাৰিব, কাৰণ আমি যিহেতু ভাজি থাকোঁ, প্ৰথমে ভাজি থাকোঁতেই আমাৰ প্ৰায় 50% চব্জিখিনি কুক হৈয়ে যায়।
সেইকাৰণে মই 3টা চিটি দিলোঁ। 3টা চিটি দি কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত খুলিছোঁ। ইমানেই বেছি ধুনীয়া গোন্ধ আহিছে। আপোনালোকে দেখিছে একেবাৰেই ইটো সিটো বাচন প্ৰয়োজন নহয় যে এবাৰ বইল কৰিলে আকৌ এবাৰ থ'লে, এইখিনি একেবাৰে প্ৰয়োজন নহয়। ধুনীয়াকৈ কাটি বাছি লৈ ধুই একেটা কুকাৰতে চব্জিখন বনাব পাৰে। ধুনীয়াকৈ সিজি যায়। মোৰ ইমানেই ধুনীয়াকৈ সিজিছে, চব্জিটো একেবাৰে কোমল হৈ গৈছে। এতিয়া শেষত মই মান ধনিয়া দিলোঁ, মান ধনিয়া দি লৰাই দিলোঁ। লাষ্টত আপোনালোকে মান ধনিয়া অকণমান দি গেছটো অন কৰি লৈ এনেকৈ লৰাই দিব আৰু ধুনীয়াকৈ গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। এয়া দেখিছে মই ভাত সজালোঁ, মাছ আৰু পদিনা আমৰ চাটনি আৰু আমাৰ কঁঠালৰ চব্জি। একেবাৰে মই আজি ৰেচিপিটো সহজভাৱে দেখাইছোঁ আপোনালোকক। চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ মই একেবাৰে সহজভাৱে থলুৱা যিবিলাক খাদ্য থাকে বা ৰেচিপি থাকে মই আপোনালোকলৈ লৈ আহিম। মাংসতকৈ বেছি ধুনীয়া গোন্ধ ওলাইছে। আমাৰ আজি বতৰৰ ৰেচিপি কঁঠালৰ ভাজি ধুনীয়াকৈ ৰেডি হৈ গৈছে। লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে। থেংক ইউ।